নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে বৰ্তমান ভাইৰেল হৈ আছে ভিডিঅ'টো আপোনালোকে পাইছে চাগৈ। যদি পোৱা নাই মই আপোনালোকক জনাই দিম। যিসকলে কামাণ্ডোৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। মই কৈ দিছোঁ আপোনালোকৰ বাবে কি ভাল খবৰ। এইকেইদিন আপোনালোকে নিশ্চয় গম পাইছে, যিসকল মাইকী মানুহবোৰ আপোনালোকে নিশ্চয় গম পাইছে গোটত আছে, তেওঁলোকক চৰকাৰে পইচা দি আছে 10,000কৈ, নিশ্চয় গম পাইছে। প্ৰত্যেকখন মিটিঙলৈ গ'লে ল'ৰাবোৰে সোধে, যিসকলে মানে ইণ্টাৰভিউ দিবলৈ বাকী আছে, দিব মানে এপ্লাই কৰি থৈছে, তেওঁলোকে সোধে, ছাৰ আমাৰ পদসমূহ কেতিয়া মুকলি হ'ব, কামাণ্ডো পদ কেতিয়া আহিব, বাকী আমাৰ ফিজিকেল টেষ্টটো কেতিয়া অনুষ্ঠিত হ'ব, সেইবোৰ কথা সুধি থাকে। কামাণ্ডো পদৰ কথা কওঁতে হিমন্ত বিশ্ব শৰ্মা ছাৰে ক'লে যে, আপোনালোকে ভিডিঅ'টো চাওক। কামাণ্ডো পোষ্টটো বঢ়াই দিব, বঢ়াই দিব মামা, বেছি লাগে মামা, বঢ়াই দিব, বঢ়াই দিব মামা, বৰকি দিব। নিশ্চয় ভিডিঅ'টো চালে কি কথা ক'লে, কামাণ্ডো পদ আহিব বুলি ক'লে। নিশ্চয় সোধাৰ কাৰণে কৈ দিলে, তেওঁ পিছত ঘূৰি আহি পিনে আকৌ কম বুলি ক'লে। নিশ্চয় আপোনালোকে ভিডিঅ' চালে বহুতেই ভাল খবৰ। যদি কামাণ্ডোৰ বাবে আপোনালোকে অপেক্ষা কৰি আছে, বহুতেই ভাল খবৰ। যিসকলৰ বয়স আছে তেওঁলোকেতো ভালেই কথা, আমি দিব নোৱাৰিম, আমাৰ 1 বছৰমান পাৰ হৈ গ'ল, কামাণ্ডো আমি দিব নোৱাৰিম। নিশ্চয় আপোনালোকে গম পাইছে, কামাণ্ডো আৰু বহুত বয়স কম লাগে, সেইকাৰণে পৰা আমি দিব নোৱাৰিম, অলপ বাঢ়ি গ'ল। বাকী সেইটোৱে কথা আছিল। আৰু ফৰেষ্টৰ কথা কৈ আছিলে, ফৰেষ্টৰ ভাল খবৰ। আপোনালোকে নিশ্চয় গম পাইছে, ABB যিটো SI মুকলি হৈছে, ফৰেষ্টাৰ গ্ৰেড 1টো পদ মুকলি হ'ব, নিশ্চয় গম পাইছে। বহুতেই ভাল খবৰ। আৰু লগতে ফৰেষ্ট গাৰ্ড আৰু AFPF নিশ্চয় মুকলি হ'বই। মই আগত ভিডিঅ' এটা বনাই থৈছিলোঁ, আপোনালোকে নিশ্চয় গম পাইছে। জানুৱাৰী মাহৰ শেষৰ ভাগলৈ আমাৰ পদবোৰ মুকলি হ'ব। ধৰি লওক আপোনালোকে মাঘ বিহুৰ পাছত আমাৰ এই পদসমূহ মুকলি হ'ব ফৰেষ্টৰ বাবে। বাকী এইটো কথা আছিল। দৌৰি আহিলোঁ, দৌৰি আহি পিনে আপোনালোকৰ বাবে ভিডিঅ'টো আগবঢ়ালোঁ, সকলোৱে জানক বুলি। কামাণ্ডো পদ মুকলি হ'বনে নহয়, এতিয়া দৌৰি আহি পিনি জাপ মাৰিম। বহুত দিন জাপ মৰা নাই, 2 দিনমান জাপেই মৰা নাই, মানে ভৰিটো অকণমান বিষাই থকাৰ কাৰণে জাপটো মৰা নাই। বাকী জাপ আহি আছে বাৰু আমাৰ। বাকী সেইটোৱে কথা আছিল, আপোনালোকক জনাই দিলোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। নতুন চেনেল, আপোনালোকে গম পাইছে, আগত মোৰ এটা চেনেল আছিলে, চেনেলটো অকণমান অসুবিধাৰ কাৰণে দিব পৰা নাই ভিডিঅ'। ইমেইলৰ প্ৰব্লেম কিয় কাৰণে হৈছে মই ধৰিব পৰা নাই। যদি আপোনালোকে ইমেইল ভাল কৰিব পাৰে, তেতিয়া আপোনালোকে মোক কমেণ্ট কৰিবচোন ভিডিঅ'টোৰ তলত। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ দিম। মোৰ সকলো যিটো মানে ক'বলগীয়া কথা আছে সকলো ক'ম, আপোনালোকক মেছেজ কৰিব ভিডিঅ'টোৰ তলত। বাকী এইটোৱে কথা আছিল। সৰু চেনেল, আপোনালোকে আগুৱাই নিব। ধন্যবাদ। আহিছে।